স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে জুৱেলাৰী মেকিঙৰ এটা ভিডিঅ' আৰু আপোনালোকে যদি মোৰ মিনি ব্লগবোৰ চাইছিলে তেতিয়াহ'লে গম পাইছেই চাগে। আৰু আমাৰ কলেজতে দুদিনমান ক্লাছ হৈছিলে ইয়াত জুৱেলাৰী মেকিঙৰ, তাৰে অকণমান বোলো চেষ্টা কৰোঁ মই আৰু আপোনালোককো দেখুৱাওঁ। মই অৱশ্যে শিকাবৰ কাৰণে ভিডিঅ'টো বনোৱা নাই বাৰু, ইমান ভালকৈ মই জনা হোৱা নাই, তথাপিও অকণমান চেষ্টা কৰিছোঁ, তাকে আপোনালোকৰ আগত দাঙি ধৰিছোঁ। আৰু আমাৰ লকেটটো যোনটো মেইন লকেট সেইটো বনাবৰ কাৰণে আমাক প্ৰথমতেই লাগিব ক্লে। এই দুটা মিক্স কৰি আমি বস্তুটো বনাব পাৰিম। এয়া মই ক্লেখিনি ধুনীয়াকৈ মিক্স কৰি লৈ এটা শ্বেপ দি পেলাই ৰ'দত অলপ টাইম শুকাবলৈ দিলোঁ। আৰু ৰ'দত দিলে বেছি টাইম নালাগে বাৰু, কিন্তু ৰ'দ নাথাকিলে অলপ টাইম লাগে শুকাওঁতে। আৰু মই আগতে শুকুৱাই মেলি পেলাই ধুনীয়াকৈ শ্বেপকেইটা দি থৈছিলোঁ। আৰু আপোনালোকক যদি ভালকৈ ভিডিঅ'টো লাগে তেন্তে হ'লে কমেণ্ট কৰি জনাব, মই ভালকৈ ভিডিঅ'টো দিবলৈ চেষ্টা কৰিম আপোনালোকক। আৰু ধুনীয়াকৈ শুকুৱাই যোৱাৰ পিছত তাতে আপোনালোকে বগা ৰংটো মাৰিব। বগা ৰংটো দিলে অকণ উজ্জ্বল হৈ যায়, সেইকাৰণে প্ৰথমতেই মই বগা ৰংটো মাৰি লৈছোঁ। আৰু এই শ্বেপবিলাক বিভিন্ন ধৰণৰ, যেনে পেনৰ খপেদিও দিব পাৰিব, আৰু মইতো আঠাৰ বটল আৰু পেনৰ খপ চামুচ এনেকৈ দি পেলাই ব্যৱহাৰ কৰি পেলাই মই শ্বেপবিলাক দিছোঁ। আৰু গোটেইখিনিতে প্ৰথমতে মই বগা ৰংটো মাৰি ল'লোঁ। চাওক মই ধুনীয়াকৈ বগা ৰংটো কৰি ল'লোঁ গোটেইখিনিতে। আৰু ইয়াতে মই এটা হুক দিছোঁ, যোনটো দি আপোনালোকে চেইনডাল ভৰাব পাৰিব। এই লকেটটো আপোনালোকে অনলাইনতো কিনিবলৈ পাৰিব আৰু দোকানতো বাৰু কিনিব পাৰিব। প্ৰথমতে মানে নুশুকাওঁতে ধুনীয়াকৈ এডাল হুকডাল দি দিব লাগে, নহ'লে পিছত শুকালে অলপ দিগদাৰ হয়। তাৰপিছত মই কৰিবলৈ লৈছোঁ গল্ডেন কালাৰটো ইয়াত মাৰিলে পূৰা ধুনীয়াকৈ জিলিকি যায়, সেইকাৰণে গল্ডেন কালাৰটো মই ইউজ কৰিছোঁ ইয়াৰ কাৰণে।
এয়া মই গোটেই লকেটটোত গল্ডেন কালাৰ কৰি ল'লোঁ। তাৰপিছত নিজৰ ইচ্ছা অনুযায়ী আপোনালোকে শ্বেপবোৰো দিব পাৰিব আৰু তাতে কালাৰবোৰো আপোনালোকে নিজৰ ইচ্ছামতে দিব পাৰিব। মই ইয়াতে ব্লেক কালাৰ আৰু ৰেড কালাৰ, হোৱাইট কালাৰ আৰু ডাৰ্ক গ্ৰীণটো মই ইউজ কৰিছোঁ। আৰু আপোনালোকে ইচ্ছা কৰিলে ইয়াতে মণি দি পেলাইও ধুনীয়াকৈ দিব পাৰিব, মণিও দিব পাৰিব ইয়াতে। আৰু মণি দিলে অৱশ্যে বেছি ভাল, উজ্জ্বল হৈ থাকে বস্তুবিলাক কালাৰ কৰাতকৈ।
ইয়াতে মই ব্লেক আৰু ৰেডৰ কম্বিনেশ্যনটো ভাল পালোঁ কিবা এটা, সেইকাৰণে মই এইখিনি ব্লেক আৰু ৰেড দি পেলাই কৰি দিছোঁ আৰু মাজে মাজে মই গ্ৰীণটো দিম। আৰু আপোনালোকে কেনেকুৱা পাইছে জনাবচোন। আৰু ভিডিঅ'টো মই আপোনালোকক বাৰে বাৰে কৈছোঁ যে মই এইটো শিকাবৰ কাৰণে কোনো ভিডিঅ' বনোৱা নাই, কাৰণ মই নিজেও ইমান এই বিষয়টোত পাৰ্গত নহয়, প্ৰথম শিকিছোঁ আৰু যিখিনি মই নিজে কৰিছোঁ সেইখিনিহে আপোনালোকৰ আগত দেখুৱাইছোঁ। আৰু আপোনালোকেও যদি কোনোবাই মানে প্ৰথম বনাম বুলি ভাবিছে তেতিয়াহ'লে বনাব পাৰিব। আৰু ময়ো সেয়ে প্ৰথমেই বনাইছোঁ আৰু ভাবিছোঁ কি এটা ভিডিঅ' বনাই থওঁ, সেইকাৰণেহে মই ভিডিঅ'টো কৰিলোঁ। আৰু এয়া হৈছে ফাইনেল লুক। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। আৰু মই বাৰ্নিছটো ব্যৱহাৰ কাৰণে মোৰ ওচৰত নাছিলে, আপোনালোকে বনালে বাৰ্নিছটো ব্যৱহাৰ কৰিবই, তেতিয়া বস্তুটো উজ্জ্বল হয় আৰু বৰ ধুনীয়া লাগে দেখিবলৈ। ভিডিঅ'টোত মই বহুতখিনি স্কিপ কৰিছোঁ, আপোনালোকে গম পাইছে চাগে। আৰু কি কি বস্তু লাগিব মই সেইখিনিও ভালদৰে দেখুওৱা নাই। আৰু আপোনালোকে যদি তেনেকৈ ডিটেইলছকৈ ভিডিঅ'টো বিচাৰে তেন্তে হ'লে কমেণ্ট কৰি জনাব, মই দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।